নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, নিশ্চয় থামলখন চাই মই কোনটো টপিকৰ ওপৰত ক'ব লাগিছোঁ নিশ্চয় গম পাইছে। যিহেতু SSC GD নতুন ভেকেঞ্চি অলৰেডি 1 তাৰিখৰ পৰা মুকলি কৰি দিছে। এবাৰ ওলাইছে প্ৰায় 25,428টা পোষ্ট ওলাইছে। আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব, যদিহে আপোনালোকে অলৰেডি ৰেজিষ্টাৰ কৰি থৈছে তেনেদৰে আপোনালোকৰ যোনটো অফিচিয়েল ৱেবছাইট হয় SSC GD চাৰ্চ কৰিব ক্ৰমত, আৰু ডেস্কটপ চাইট যদি মোবাইলত কৰে ডেস্কটপ চাইট অন কৰি ল'ব, মানে মুডটো। তাৰপিছত আপোনালোকে ঠিক এনেদৰে আহি যাব। অহাৰ পিছত আপোনালোকে যদি আপোনালোকৰ প্ৰিভিয়াছ OTR-টো কৰিব লাগে ফাৰ্ষ্ট। যদিহে আপোনালোকে নতুন ৰেজিষ্ট্ৰেশ্যন হয় কৰিছে তেনেহ'লে যদি নাজানে মোক কমেণ্টত জনাব, মই নিশ্চয় আপোনালোকক এনেকুৱা মানে ভিডিঅ' এটা বনাই আপোনালোকক জনাই দিম। তাৰপিছত আপোনালোকে যোনটো এইটো ডিক্লেৰেশ্যন হয় তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো প্ৰফাইল হয় প্ৰফাইলটো এনেদৰে শ্ব' কৰিব। শ্ব' কৰাৰ পিছত যদিহে আপোনালোকে এডিট কৰিব বিচাৰে ইয়াত এডিট কৰিব পাৰিব। যিহেতু মই এইটো মোৰ নিজৰ কৰিছোঁ ন, মই নিজৰ কৰাৰ ক্ষেত্ৰত ধৰি লওক যদি মই এতিয়া ধৰি লওক হাই ছেকেণ্ডেৰী পাছ আছিলে, এতিয়া মোৰ ধৰি লওক গ্ৰেজুৱেশ্যন হৈ গ'ল কমপ্লিট। মই গ্ৰেজুৱেশ্যন দিব পাৰিছোঁ আৰু আপোনালোকে এতিয়া এপ্লাই কৰাৰ পিছত আপোনালোকে এইটো এডিটটো কৰিব নোৱাৰিব। আপোনালোকে প্ৰথমতে ভৰাব লাগিব। মই গ্ৰেজুৱেটটো আপোনালোকক মই দি দিওঁ। যিহেতু মই অলৰেডি আপোনালোকক মই নেদেখোৱাৰ আগতে মই অলৰেডি ধৰি লওক গ্ৰেজুৱেশ্যন ধৰি লওক যোনটো দিব লাগে এইটো দি দিছোঁ। বাকী আপোনালোকক মই বাৰু দেখাই দিছোঁ কেনেদৰে দিব লাগিব। এইটো এপ্লাই অপশ্যনটো আপোনালোকে নিশ্চয় দেখা পাইছে। এপ্লাই অপশ্যনত আপোনালোকে ভালদৰে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে যোনটো দেখা পাইছে এপ্লাইড, এপ্লাই ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ঠিক এনেদৰে নটিচটো দেখা পাব। তাৰপিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে এইবোৰ যোনবোৰ নটিচ দেখিছে ভালদৰে আপোনালোকে পঢ়ি ল'ব। যিহেতু তাত কি ধুনীয়াকৈ কৈছে, যেনেকৈ আপোনালোকে দেখিছে ফটো আপোনালোকে দিব লাগিব, যোনটো আপোনালোকৰ ৱেইট হয় 6 চেণ্টিমিটাৰ আৰু হাইটটো 2 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু কেবিটো হ'ল 10ৰ পৰা 20 KB ভিতৰত দিব লাগিব, যোনটো JPG বা JPG-E বা JPG ফৰ্মেটত দিলেই হ'ল। তাৰপিছত আপোনালোকে এইটো ধৰি লওক হিন্দীত আছে আৰু এইটো ইংলিছত। তাৰপিছত আপোনালোকে ফিল ফৰ্মত আপোনালোকে ক্লিক কৰি দিব। ভালদৰে এবাৰ চাই ল'ব। চাই লৈ পেলাই কাৰণ এবাৰ ভুল হোৱাৰ পিছত আকৌ যেতিয়া আপোনালোকে এডিট কৰাৰ কাৰণে আপোনালোকে 400 টকা পে' কৰিব লাগিব। সেইকাৰণে পৰমকৈ ভালদৰে চাই পেলাই কৰিব। তাৰপিছত আপোনালোকে যিহেতু ৰেজিষ্ট্ৰেশ্যন মোৰ কৰা হৈ আছে ঠিক এনেদৰে আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে যোনটো নেক্সট অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত যোনটো ছাকচেছ হয় তাৰপিছত অ'কে অপশ্যনটো ক্লিক কৰি দিব। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে নিশ্চয় দেখা পাইছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে আপোনালোকে যোনটো দেখিছে হাইষ্ট কোৱালিফিকেশ্যন, যিহেতু মোৰ হাইষ্ট কোৱালিফিকেশ্যন এবাৰ গ্ৰেজুৱেশ্যন হৈছে কমপ্লিট। মই গ্ৰেজুৱেশ্যনত ক্লিক কৰি দিছোঁ। আপোনালোকৰ যদিহে গ্ৰেজুৱেশ্যন কৰা নাই বা এইটো বৰ্তমান কৰি আছে তেনেহ'লে আপোনালোকে গ্ৰেজুৱেশ্যন নকৰিব, তাত নিদিব, আপোনালোকে 12 পাছটো দি দিব। তাৰপিছত আপোনালোকে আপোনালোকৰ যিহেতু প্ৰথম ৰেজিষ্ট্ৰেশ্যন অলৰেডি হৈ আছে সেইকাৰণে আপোনালোকে এইটো বঢ়াবলগীয়া নহয়। তাৰপিছত যে পাৰ্চেণ্টেজটো কৈছে আপোনালোকে চাওক ভালদৰে। পাৰ্চেণ্টেজটো থাকিছে আপোনালোকে যদিহে আপোনালোকে 2000 ক'ভিড-19ৰ 2020 আৰু 21ত যদি পাছ কৰিছে, যদি কৰোণাৰ কাৰণে ধৰি লওক পাছ কৰাই দিছে তেনেহ'লে আপোনালোকে এইটো তাত পাৰ্চেণ্টেজত আপোনালোকে না লিখি দিলেও হ'ব। যদিহে পাছ কৰা নাই তেনেহ'লে আপোনালোকে যোনটো পাৰ্চেণ্টেজ হয় পাৰ্চেণ্টেজ অপশ্যনটো দেখা পাইছে। এটা হ'ল CGPA, কাৰণ কিছুমানৰ বহুত বেলেগ হয় ন, যাৰ যোনটো কিছুমানৰ CGPA আহে আৰু কিছুমানৰ পাৰ্চেণ্টেজ। আমাৰ অসমৰ পাৰ্চেণ্টেজ থাকে ন, আমি ইয়াত পাৰ্চেণ্টেজটো আপোনালোকে পঠাই দিব লাগিব। ভালদৰে চাই ল'ব আপোনাৰ যোনখন ক্লাছ 10ৰ মাৰ্কশ্বিটখনত চাই ল'ব কিমান পাই থৈছে। পাই পেলাই আপোনালোকৰ পাৰ্চেণ্টেজটো যিমান পাইছে তাক 6 হৰণ কৰি যিমান ওলায় সেইটো তাত দি দিব। কিছুমানে এইটো খেলি মেলি হ'ব পাৰে, এইটো ওপৰত দিলে দেখোন ওপৰত তলত হেৰি হৈ যায়। এইটো যিহঁতৰ যোনটো যাৰ CGP হয় CGPত ক্লিক কৰিব, যাৰ পাৰ্চেণ্টেজ হয় পাৰ্চেণ্টেজত দি দিব। মোৰ যোনটো পাৰ্চেণ্টেজ হয় মই দি দিছোঁ। তাৰপিছত আপোনালোকে যোনটো ছেভ এণ্ড নেক্সট অপশ্যনটো দেখা পাইছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকে যোনটো দেখিছে ছেভ এণ্ড নেক্সটটোত আকৌ ক্লিক কৰি দিব। যিহেতু এইটো ছাইটটো অলপ হেৰি হৈ আছে ফাৰ্ষ্ট, ছাকচেছ এনেকৈ আহি যাব। তাৰপিছত অ'কে ক্লিক কৰি দিব। অ'কে ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে প্ৰশ্ন আহিব, যোনটো এডিশ্যনেল ইনফৰমেশ্যন ৱেডাৰ ইউ এক্স ছাৰ্ভিচমেন। যদিহে আপুনি এক্স ছাৰ্ভিচমেন হয় তেনেহ'লে য়েছ কৰিব, যদি নহয় ন' কৰি দিব। যিহেতু মই এক্স ছাৰ্ভিচমেন নহয় আপুনি ন' ক্লিক কৰি দিব। তাৰপিছত কৈছে যে ৱেডাৰ ইউ আৰ দি এক্স ছাৰ্ভিচমেনটো নহয়তো, যিহেতু আপোনালোকৰ নহয় ন' কৰি দিব। ৱেডাৰ ছিকিং এজ ৰিলেক্সেশ্যন, যদি এজ ৰিলেক্সেশ্যন যদি বিচাৰে য়েছ কৰিব, যদি নহয় নিবিচাৰে ন' কৰি দিব। মই নিবিচাৰোঁ ন' কৰি দিছোঁ। যদিহে আপোনালোকে SSC GDক আপোনালোকে আপোনাৰ যোনটো ইনফৰমেশ্যন দিব বিচাৰে য়েছ কৰি দিব। এইটো য়েছ কৰি দিলে ভাল হয়। তাৰপিছত আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ভালদৰে চাই ল'ব। চাই লৈ পেলাই আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ এনেদৰে আহি যাব আপোনাৰ প্ৰিফাৰেঞ্চ অফ এক্সামিনেশ্যন চেণ্টাৰ। আপোনালোকে
মানে আপোনাৰ যোনটো এক্সাম দিব যাব অনলাইন মানে ডিজিটেল যোনটো এক্সাম হ'ব কম্পিউটাৰ বেচিত সেই এক্সামটো আপোনালোকে ক'ত দিব বিচাৰে বা আপোনালোকৰ ওচৰত ক'ত মানে হয় চ' তাত আপোনালোকে ক্লিক কৰি দিব চ' আমাৰ য'ৰ হয় মই ওচৰত আমাৰ যিহেতু গুৱাহাটী হয় আমাৰ চ' মই গুৱাহাটীত ক্লিক কৰি দিম আপোনাৰ যোনটো ওচৰত হয় চ' তাত আপুনি ওচৰত ক্লিক কৰি দিব ভালদৰে আপোনালোকে চাই ল'ব যেহেতু প্ৰিফাৰেঞ্চ তিনিটা হয় চ' তিনি ঠাই জেগাত ধৰি লওক আপোনালোকে চিলেক্ট কৰি দিব আপোনাৰ যোনটো ধৰি লওক তিনিটা অপশ্যনৰ ভিতৰত মানে ঠাইত আপোনালোকে এক্সাম দিব পাৰিব চ' আপোনালোকে এতিয়া মিডিয়ামটো আপোনালোকে কি চিলেক্ট কৰে চাই ল'ব যেহেতু মই আছামিছ হয় আছামিছত মই চিলেক্ট কৰি দিছোঁ আৰু আছামিছত যোনটো প্ৰথমত যোনটো দিয়ে চ' ছেকেণ্ডতো সেই একে দিব অসমীয়া হ'লে অসমীয়া দি দিব তাৰপিছত আৰু নেশ্যনেল ক্ৰেডিট NCC যদি NCC চাৰ্টিফিকেট আছে আপোনালোকে য়েছ কৰিব যদি নাই ন' কৰিব যিহেতু মোৰ নাই মই ন' কৰিছোঁ তাৰপিছত আপোনালোকে দেখিছে আপুনি ডিষ্ট্ৰিক্ট লেভেলত কিবা খেলিছিলে বা কিবা পাইছিলে নেকি যিহেতু মই নাই পোৱা চ' ন' কৰি দিছোঁ আপোনালোকৰ যোনখন ষ্টেট হয় চ' ষ্টেট আমাৰ যিহেতু অসম হয় চ' মই অসমত চিলেক্ট কৰিছোঁ বাকী এইটো তলৰটো যোনটো সেই চেম হয় চ' অসমত চিলেক্ট কৰি দিব তাৰপিছত কৈছে ডিষ্ট্ৰিক্ট অফ ডমিচিয়েল চ' আমাৰ ডিষ্ট্ৰিক্টটো যিহেতু আমাৰ নগাঁও হয় চ' মই নগাঁও চিলেক্ট কৰিছোঁ আপোনালোকৰ যোনটো হয় চ' আপোনালোকে তাত চিলেক্ট কৰি দিব এনেকৈ স্ক্ৰল কৰি আপোনালোকৰ যোনটো হয় চ' চিলেক্ট কৰি দিব ঠিক তেনেদৰে তলতো ঠিক ভেৰিফাই যোনটো ডিষ্ট্ৰিক্ট অফ ডমিচিয়েল চ' তাত ঠিক তেনেদৰে এনেদৰে মানে যোনখন জিলা হয় আপোনালোকে এপ্লাই কৰিব যোনখন জিলাৰ পৰা চ' তাত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত এইটো যে কৈছে এইটো বহুতো মানে কনফিউজ হৈছে হেভ ইউ দি মাৰ্জিৰেট ফ্ৰম দি ষ্টেট ইউটি অফ ইয়ৰ অৰিজিন টু ষ্টেট ইউটি অফ ইয়ৰ ডমিচিয়েল ইয়াত কৈছে যে আপোনাৰ মানে ষ্টেটখনত আপুনি যোনখন যে ষ্টেটত আছে সেইখন ষ্টেটতে আছিলে নে আপুনি এতিয়া বেলেগ এখন ষ্টেটত আছে যিহেতু মই যোনখন ষ্টেটত বৰ্তমান আছোঁ যিহেতু মই অসমত আছোঁ চ' অসমতে যিহেতু আছোঁ যদিহে আপোনালোকে মানে এতিয়া বৰ্তমান বেলেগ এখন ষ্টেটত আছে তেনেহ'লে আপুনি য়েছ কৰিব য়েছ কৰি পেলাই আগৰ যোনখন ষ্টেটত আছিলে তাৰ ডকুমেণ্ট আপোনালোকে দিব লাগিব যিহেতু মোৰ নাই মই ন' কৰি দিলোঁ মানে বাকী আপোনালোকৰ যোনটো দেখিছে প্ৰিফাৰেঞ্চৰ কোডত আহিলে আপোনালোকে এ বুলি ক'লে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ বি হ'লে CSF চি হ'লে CRPF ডি হ'লে SSB ই বুলি ক'লে ITBP এফ হ'লে AR যোনটো অসম ৰাইফল এইচ হ'লে SSF চ' আপোনালোকে ভালদৰে চাই ল'ব আপোনালোকৰ প্ৰিফাৰেঞ্চ যোনটো হয় সেইটোত মানে আপোনালোকে যোনটো মানে ভাল হয় পায় আৰু আপোনালোকে চ' তাত ক্লিক কৰি দিব ভালদৰে চাই ল'ব কোনটো কোনে কি দিয়ে এইটো নহয় যে আপুনি ফাৰ্ষ্ট এইটো দিলে আপুনি এইটোত পাব এইটোত নাপাব বুলি আপোনালোকে যোনটো মানে মাৰ্কৰ ওপৰত ডিপেণ্ড কৰে যদি আপোনাৰ কাট অফটো তাত গুচি যায় চব তাত পাই যাব মই এইটো তাৰপিছত ভালদৰে এনেকৈ চাই ল'ব আপোনালোকে যোনটো দিয়ে চ' দি ল'ব দি লৈ পেলাই ভালদৰে আপোনালোকে এবাৰ ক্লিক কৰি ল'ব তাৰপিছত আপোনালোকে যোনটো ছেভ এণ্ড নেক্সট অপশ্যনত দেখা পাইছে চ' এইটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ঠিক আপোনালোকে যোনটো আহিব আপোনাৰ যোনটো লাইভ ফটো হয় চ' লাইভ ফটোটো আপোনালোকে দিব লাগিব আৰু ছিগনেচাৰ আৰু লাইভ ফটো আৰু যোনটো এইটো নিশ্চয় দেখা পাইছে এখন স্কেনাৰখন দেখা পাইছে স্কেনাৰ নহয় QR কোড কয় চ' QR কোডটো দেখা পাইছে QR কোডটোত আপোনালোকে কৰিব লাগিব যোনটো আধাৰত আপোনালোকে ফেচ ভেৰিফিকেশ্যন কৰিব লাগিব তাৰ ফেচ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে এপ এটা অন কৰিব লাগিব সেই এপটো হ'ল মাই SSC বুলি প্লে ষ্ট'ৰত চাৰ্চ কৰিব তাৰপিছত তাত গৈ পেলাই যোনখন ফটো হয় ফটো তাৰ পৰা দিব পাৰিব আৰু যোনখন আপোনালোকৰ মানে ছিগনেচাৰটো ভালদৰে চাই ল'ব যদি নোৱাৰে মোক কমেণ্টত জনাব আপোনালোকক মই তাৰ ওপৰত ভিডিঅ' এটা দি দিম আৰু ফটো আৰু ছিগনেচাৰৰ ওপৰত বহুতো ৰিজেক্ট হয় যিহেতু আগৰবাৰো ঠিক তেনেদৰে হৈছে 2024-25 যোনটো ওলাইছিলে চ' তাত বহুতৰ মানে ফটোৰ কাৰণে আকৌ কৰিব লগা হৈছে এডিটিং তাৰ কাৰণে আপোনাক ভালদৰে কৰিব কৰাৰ পিছত আপোনালোকে যোনটো এই কেপচাৰটো দেখা পাইছে চ' কেপচাৰটো আপোনালোকে ইয়াত ফিল আপ কৰি দিব ফিল আপ কৰি আপোনালোকে যোনটো ছাবমিট অপশ্যনটো দেখিছে চ' ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব লাগিব আপোনালোকে ভালদৰে ভিডিঅ'টো চাই ল'ব চাই লৈ পেলাইহে আপোনালোকে কৰিব কিবা নোৱাৰিলে মোক কমেণ্ট ছেকশ্যনত জনাব তাৰপিছত আপোনালোকে দেখিছে ছাকচেছফুলি যেটো ফৰ্ম ৰিচিভ হৈ গ'ল ছাকচেছফুলি কণ্টেণ্ট ভেৰিফিকেশ্যন পেণ্ডিং চ' আপোনালোকে ইয়াত গো টু ডেস্কটপত গৈ আপুনি চাব পাৰে যিহেতু মই পে'মেণ্ট কৰিম চ' মেক পে'মেণ্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যিহে বেংক নাথাকক কিয় আপোনালোকে যোনটো ষ্টেট বেংক অফ ইণ্ডিয়া হয় তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ঠিক এনেদৰে আহিব আহি পেলাই আপোনাৰ যোনটো UPI ID হয় UPI ID ক্লিক কৰি দিব ক্লিক কৰি পেলাই আপোনাৰ এখন QR কোড ওলাব সেই QR কোডটো আপোনালোকে ডাইৰেক্ট মানে স্কেন কৰি পেলাই আপোনালোকে পে' কৰি দিব পাৰিব নহ'লে ডাইৰেক্ট পে' বুলি আহি যাব চ' পে' বুলি ক্লিক কৰাৰ পিছত আপোনালোকে ঠিক এনেদৰে আহি যাব আহি যোৱাৰ পিছত মই আপোনালোকক দেখাই দিওঁ কেনেদৰে আহি যায় আপোনাৰ ৰিচিপ্টখন যিহেতু এখন মোৰ পে'মেণ্ট ৰিচিপ্টখন হয় পে'মেণ্ট ৰিচিপ্টখন আপোনালোকে প্ৰিণ্ট কৰি ৰখাব পাৰে মই ফৰ্মখন দেখাই দিওঁ যিহেতু প্ৰিণ্ট হৈ গৈছে ফৰ্মখন চ' ফৰ্মখন প্ৰিণ্ট হোৱাৰ পিছত ঠিক এনেদৰে মোৰ যিখন এপ্লাই হয় এপ্লাই প্ৰচেছটো অলৰেডি ক্লিয়াৰ হৈ গ'ল ছাবমিট কৰাৰ পিছত ঠিক এনেদৰে আহিব আপোনালোকে ভালকৈ চাই ল'ব হৈছে নাই যিহেতু অলপ টাইম লাগিব নেটটো প্ৰব্লেম হৈ আছে চ' দেখা পাইছে ঠিক এনেদৰে আহিব ফটো ছিগনেচাৰ ঠিক এনেদৰে আপোনালোকৰ ফৰ্ম মানে যোনখন এপ্লিকেশ্যন ফৰ্ম হয় চ' ফৰ্মখন আপোনালোকে এনেদৰে দেখা পাব
যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত। ধন্যবাদ।